Hello everyone, মোৰ এটা ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই গৈ আছো ফ্ৰেণ্ডৰ ঘৰত। এইটো মই আহি পালো বলবলা বজাৰ আৰু মই কোনোদিন আহা নাই, আজি ফাৰ্স্ট টাইম আহিছো। তো এইটো চাওক আৰু ৰাস্তা কামৰ কাৰণে 4 লাইন ৰাস্তা হৈ আছে, সেইকাৰণে গোটেই এইটো দোকান ভাঙিছে, বহুত দোকান ভাঙিছে আৰু অলপ লেতেৰা হৈ আছে। আৰু এইফালে চাওক এইটো যে পাহাৰ, এইটো পাহাৰ কি আছিলে, টুক্ৰেশ্বৰ না, টুক্ৰেশ্বৰী পাহাৰ মন্দিৰো আছে ইয়াতে। তো এইটো পাহাৰটো চাওক, বহুতে গম পাই চাগে। মই কিন্তু ইফালে এবাৰো অহা নাই, বহুত বছৰ হ'ল আমাৰ গোৱালপাৰাত থকা, কিন্তু অহা নাই। আৰু পাহাৰটো চাওক কি ধুনীয়া। আৰু আমি এতিয়া আহিছোঁ 5টা বাজে আৰু ইমান ধুনীয়া বতাহ লাগি আছে। আৰু চাওক, আৰু এইটো চাইড চাওক, এইটো হ'ল মানে বজাৰৰ ৰাস্তাৰ ইফালে, এইফালে চাইছেনে, এইটো হ'ল এফালে সপ্তাহী বজাৰ হয় আৰু ইফালে এটা ৰাস্তা সোমাই গৈছে, এফালেদি আমি উৰপদ বিলত যাব পাৰি। আৰু তো ফাইনেলি আহি পালোঁ, আহি পোৱাৰ পিছত অলপ বহিলোঁ। আৰু এইটো যিটো বলবলা বজাৰ আছে আৰু বজাৰৰ লগতেই ঘৰ, আৰু ইমান ভাল লাগছে আহি, চাৰিওপাশে ইমান ধুনীয়া জাগা। এইটো চাওক আমাৰ যাৰা আহি ইমান ভাল পাইছে, আহি ইমান দৌৰা দৌৰি কৰি আছে, খেলি আছে, খুচিও 3জনে খেলি আছে। চাওক কি কৰি আছা তোমালোকে, হা যাৰা কি কৰি আছা, হা খুচি কি খেলি আছা, এইটো কি খেলা হ'ল, এইটো চাওক খেলি আছে, কিবা খেলি আছে। আলহী ঘৰত আহি আৰু অলপ ওলাই আহিলোঁ ফুৰিবলৈ। ইফালে ৰাস্তাৰ কাষতে ঘৰ আৰু মানে এই পাহাৰীয়া মাটি, অলপ মানে কি বৰষুণ পৰিলে বোকা হয়। তো কালাৰৰ জবা ফুল বহুত ধুনীয়া লাগিছে। আপোনালোকৰ কেনেকুৱা লাগিছে চাওকচোন, এইটো চাওক, ৱাও, এইটো দি ফটো মাৰিলে আৰু বেছি ধুনীয়া লাগিব। তো ইহঁতৰ ঘৰত আহি মোৰ বহুত ভাল লাগিছে আৰু বস্তুবিলাক ইমান চিজিলকৈ ৰাখিছে, ভাল লাগিছে। আৰু মই ৰুমবোৰ দেখাই আছোঁ, এইটো হ'ল ইহঁতৰ বেডৰুম আৰু এইফালে আছে এইফালে এটা সৰু ৰুম আছে। তো ইহঁতৰ ঘৰত ডাঙৰ ল'ৰা ছোৱালী নাই, মানে 4জন মানুহ ন, লাইট দি। আমাৰ যাৰা যে ইমান ভাল পাইছে, যাৰা এইফালে আহা। আৰু ল'ৰা ছোৱালীক ক'ৰবাত যাম বুলি ক'লে তো ইমান ভাল পায়, আৰু তাতে যাই খোলা জাগা পাইছে, ইমান ভাল পাইছে, খেলি আছিলে। তো আমি বেছি সময় দেৰি কৰা নাই, তো আমাক চাহ পানী খাব দিলে। তো চাহ পানী খাই আমি বেছি 1 ঘণ্টা সময় আছিলোঁ তাতে আৰু কথা পাতিলোঁ, কথা চথা পাতি বহুত ভাল লাগিছে। তো তাৰপিছতে আমি গুচি আহিলোঁ, যিহেতু বাচ্ছাৰ এক্সাম আছে, সেইকাৰণে সোনকালে গুচি আহিলোঁ। তো ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, ধন্যবাদ।